তো হে গাইস ওয়েলকাম টু মনজিত ব্লগস আছো পাথৰৰ মাজত বহুত দিনৰ মূৰত আজি ব্লগটা দিলো আৰু বৰ্তমান খাই আছো জলফে মানে জলফাই আৰু ইফালে কৌশিক আছে পুৰা জ্বালা লৈ জলফাই খাবা ৰেডি মানে সিও তো পুৰা এনেকৈ নিমখ জ্বালা খানি পুৰা খাই আছো আজি লোভ লাগি যাব আপোনালোকৰ তো চাই থাকক ভিডিঅ'টো পুৰা লোভ লাগি যাব আজি খাম জলফাই চেলেঞ্জ হ'ব এটা আনব যাইছো তাতে লগ পাইছো ৰ'ব পাবি ৰ এইবাৰ পেইড প্ৰমোশন বুলি পেইড লাগব ওয়েলকাম ব্যাক টু আমাৰ ব্লগস তো আজি গৈ আছো মানে আজি আমি মানে জলফাই চেলেঞ্জ এটা কৰিম দাসাৰ মই কৰিম মানে আজি কাই কেইটা খাবা পালে গুটি ঘুমাই দিম এই বাহ ইজুৰ দি গুটি ভোক লাগি গেলে এলা কি দেউ তো খালো টেঙা উঠ জ্বালা আৰু এতিয়া গৈ আছো চাইকেল ভাল কৰিব পইচা লৈ পুৰা চাইকেলখন ভাল কৰোঁ এতিয়া মানে মোৰ এটা পেডেল সম্পূৰ্ণ বিফল হৈ গৈছে চাইকেলৰ এতিয়া এইফালে পেডেলৰ অৱস্থা নাই বিফল পিছফালে লাইট বেয়া হৈছে আৰু মানে কি হ'ল আমি আহি আছিলোঁ গোটাই আমাক ৰখে এনে কি ক'লা মানে এই দি দিল দুই পেকেট ফ্ৰীতে এইফালে সি পুৰা খাবই আৰু খুলি লৈছে মানে মানুহটাও কেংকা একদম জুবিন হেন পুৰা জুবিন গাৰ্গ ফেন মানে যা লৈ যা দুই পেকেট তাকেতো এই কৰবা মানুহে কি দি গেল কিয় দি গেল তো এইফালে পুৰা খুলি এনে মনাত ভৰি লৈছোঁ আজি হয় হ'ব আৰু মানে খাই দিম মনাত ভৰি লৈছোঁ এনেকৈ মানে উলিয়াই এই পলা এটা এনেকৈ উলিয়াই এটা মনে খাই থাকিম আৰু ইফালে মোৰ ধুনীয়াকৈ বিফল হোৱা পেডেল তাৰমানে নতুন লাগি আছে আৰু ইফালে আছে থিয়েটাৰৰ পোষ্টাৰ বম পোষ্টাৰ খোলো নাই অকৰ খং আমাৰ ইয়াতে হ'ব থিয়েটাৰখন খলিহাট তো আমি চাইকেল চাল কৰি আহিলোঁ আৰু এতিয়া বহি আছোঁ মানে কমি গৈছে ক'ত বহি আছোঁ এই চক এতিয়া শুই থ'ব পাৰে এই মানে খিৰালা ভয় খাই গেলাই তো মানে চাইকেল ভাল কৰি আহিলোঁ আৰু এই ভিডিঅ'টোত 3টা পাৰ্ট হ'ব মানে টেঙা খালোঁ ভাল কৰিলোঁ ছেকেণ্ড পাৰ্টটো হ'ল চাইকেল ভাল কৰিলোঁ 3 নম্বৰ পাৰ্টটো অলপ বেলেগ হ'ব টেকা আছে এইফালে কিবা ক'বি নেকি কি বাদ দিন নম্বৰটো এই ভিডিঅ'টো চালে গম পাব ভ্লগটা চাবি গম পাবি দে আৰু এইবাৰ গৈ আছোঁ এই বিয়া এখন খাব মানে এই বিয়া মানে এই বিয়া খাব আৰু তো এতিয়া গৈ আছোঁ সেইখন বিয়াখন মানে পেণ্ডেলটো দেখা পাইছেনে তো তাত খাম বিয়া মানে এয়া ভাত দি দিছে এনেকৈ এই বাতি মাংসৰ কাৰণে আহিছোঁ এই ঠাণ্ডাত ৰাতি তো ভিডিঅ'টোৰ শেষত মানে আপোনালোকক এটা বস্তু দেখাইছোঁ চাই লওক মানে এইটো হৈছে মোৰ চেনেলটো য'ত বৰ্তমান ছাবস্ক্ৰাইবাৰ আছে কিমান 785 ভিডিঅ' দিছোঁ 25টা এতিয়া ভিডিঅ' সৈতে 26টা হ'ব য'ত মানে ভিউ মানে ইমান অহা নাই মানে নতুন চেনেলৰ নিচিনা ভিউ আহে ছাবস্ক্ৰাইবাৰ এটা দুটা বাঢ়ি থাকে কিন্তু ভিউটা সেই মানে থাকে 37 40 40 50 মানে ভিউ কম আহি থাকিলে অলপ ভিডিঅ'ৰ মানে বনাব জোচটা কমি যায় তথাপি কিন্তু বানে যাই থাকিম উপায় নাই আৰু ইউটিউবৰ মহিমা গম নাপাওঁ মানে 50টা ভিউ নাহে মানে তো যোনে ভিডিঅ'টো শেষলৈকে চাই আছে ভিডিঅ'টোত এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক পুৰা ওপৰত উঠি আছোঁ নাই দুখ পোৱা নাই আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰিব মানে এইটো ব্লগ অলপ উল্টা হ'ল নেক্সট ব্লগ মজা আহি আছে গুড নাইট